Hello friends, welcome back to a new video. অন্যটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আৰু আজিৰ ভিডিওটো ষ্টাৰ্ট কৰিছো এতিয়া চোতালৰ পৰাই আৰু দেখুৱাই দিওঁ প্ৰথম কামটো আমাৰ এয়া মায়ে বাটি কাৰি উঠি এয়া কাপোৰ কি কৰি থাকা বুলি কয় মা চলাই থাকা বুলি কয় এইটো কাপোৰ চলাই আছে এইটো চাদৰ হ'ব আৰু আমি যাম এতিয়া মাছ মাৰিব এয়া জাল ৰেডি পুৰা মানে ফাৰ্মত পোৱালি সোমাইছে এতিয়া আৰু সুপাৰভাইজাৰ অহালৈকে ৰখি আছে মানে আহি পালে আৰু নহ'লে আধা মাৰিয়ে উঠি আহিব লাগিব সেইকাৰণে এতিয়া অকণমান এনেকৈ ৰখি আছোঁ এইপিনে এয়া খৰিৰ লগত খেলা খেলি আছে আৰু আমাৰ ফাদাৰে কাটি আছে ভেদাইলতাৰ গাছ কিয় কাটি আছে কিয় কাটি আছে ভাল হ'বৰ কাৰণে কাটি আছোঁ এতিয়া বেয়া হৈ আছে ভাল হ'ব সেইকাৰণে কাটি আছোঁ খাব লাগিব এয়া নেমু গছ দৌডাল নেমু গছ দেউতাই মানে অকণমান চাফা কৰি দি আছে আৰু এইডাল আমজোপা আমাৰ এইবাৰ প্ৰথম ফুলিছে আৰু সৌজোপা এইবাৰ দুবাৰ হ'ব আৰু ধুনীয়া হয় আমডাল আৰু এইডাল প্ৰথম ফুলিছে কেনেকুৱা হয় নাজানো আৰু লাগিলে দেখুৱাম বাৰু ব'লা মাছ মাৰিব যাওঁ ব'লা স্মাইল ফাৰ্মত পোৱালি সোমাইছে মই দেখুওৱা নাই বাৰু দেখুৱাম অকণমান দেৰিকৈ যাম দেখুৱাই দিম আজি দুদিন হ'ব মানে যদি দিয়া দিনটো ধৰে তেনেহ'লে 3 দিন হ'ব সুপাৰভাইজাৰ আজিহে আহিব গতিকে জনাম এতিয়া পুখুৰীত যাম দেখুৱাই থাকিম চাই থাকিব আজি ভিডিঅ'টো একদম স্কিপ নকৰাকৈ তো সুপাৰভাইজাৰ দাদাজন এতিয়ালৈকে আহি পোৱা নাই আমি অকণমান এতিয়া ফাৰ্মৰ পিনে আহিছোঁ আৰু দেখুৱাই দিওঁ পোৱালিকেইটা খোলা দৰজাখন খোলা আৰু বগৰীৰ পুৰা গোন্ধ ওলাই গৈছে একদম এয়া পানী ৰেডি কৰি থৈ দিয়া আছে একদম গধূলিলৈকে আৰু এনেকৈ এয়া প্লাষ্টিক আৰ দিয়া আছে যিহেতুকে ৰাতিপুৱাৰ ভাগত মানে বতাহটো বলিয়ে থাকে এতিয়া আৰু ফাগুন চ'ত মাহ সময় বতাহ আহিব আৰু মই সোমাই গ'লোঁ এনেকৈ আৰু এয়া আমাৰ পোৱালিকেইটা একদম পাতল কৈ আছে ধুনীয়া লাইটকেইটা বন্ধ কৰি দিয়া এই এটা বুডিং এইটো লাষ্ট বৰ্ডিং হয় আৰু ইয়াত ধুনীয়াকৈ দানা খাই আছে একদম খুব মৰম লাগে এইখিনি সময় আৰু কালি পেপাৰবোৰ উঠাই দিয়া হ'ল উঠাই দিছে আৰু এনেকৈ এতিয়া দানা পানী খাই আছে মাজে মাজে আহি এনেকৈ মানে চাই থাকিব লগা হয় আৰু এবাৰ ওচৰৰ পৰাও দেখুৱাই দিছোঁ আপোনালোকক দেখুৱাই দিলোঁ আপোনালোকক আৰু এতিয়া আৰু এনেকৈ আৰু অট'মেটিক বাচনবোৰ ফিট কৰা নাই এতিয়া 10-12 দিন পিছত ফিট কৰিম অট'মেটিকবোৰ আৰু এয়া চব প্লাষ্টিকবোৰ গুচাই দিয়া হ'ব এতিয়া আৰু গৰমো পৰিছে তথাপিও মানে পোৱালি একদম সৰু আছেতো সেইকাৰণে দি থোৱা হৈছে এতিয়া ওলাই যাওঁ ইয়াৰ পৰা ওলাই গৈ পুখুৰীৰ পিনে যাওঁ আৰু যদি অকণমান মাছ মৰা চাওঁ আৰু আজি আমি এতিয়াহে খাই বৈ উঠিলোঁ আজি দেৰিয়ে হ'ল খাই লৈ উঠোতে আৰু দেউতাই কালি ফুলকবি ছিঙি নি থৈ দিছে ঘৰত আছে আজি যদি মাছ পাওঁ ফুলকবিৰে বজাই দিম আৰু পুৰা কি কৈছা মানে ফুলকবিৰে মাছৰ আঞ্জা হৈ যাব মাছ পালে এয়া মাছ মাৰিবলৈ জালখন খুলিছিল ময়ো বাল্টিংটো আনিছিলোঁ আৰু এতিয়া মানে আহি পালে সুপাৰভাইজাৰ দাদাজন তো তাৰে কামখিনি হৈ লওক মই এনেই আৰু অকণমান এতিয়া ইয়াতে ঘূৰি পাকি আছোঁ আৰু এইডাল আমাৰ নতুনকৈ এইটো ফালেও হৈছে পানীলাওৰ গছ সেইটো পিনেও আছে আজি মানে এইখন চাঙৰ পৰা 2টা পানীলাও লোৱা গৈছে আৰু আজি পানীলাওৰে মানে কিবা এটা খোৱা হ'ব দেখুৱাম বাৰু পানীলাওটো বইল হৈ আছে বাহিৰত এয়া পানীলাওবোৰ ওলমি আছে ধুনীয়াকৈ আৰু ওপৰতো আছে বৰ্তমান 4টা ওলমি আছে 4টা নহয় 5টা-6টামান আছে মাজে আছে আহি গ'লোঁ আমি খালৰ পাৰত আৰু তেওঁ গৈছে জাল লৈ পিনে যিহেতুকে এইটো পাৰে আৰু জাল লোৱাৰ সুবিধাটো আছে ইপিনে আহি পিনে মৰাৰ তো এতিয়া তেওঁ ইয়াৰ পৰাই মাৰিব মই চাই থাকিম আৰু ইয়াৰ পৰা দেউতাও আহি আছে এয়া
আৰু তেওঁ গৈছে সেইটো পিনেৰে। আমি আহি গ'লোঁ তাৰ পৰা। তাত মাছ মাৰি আছিলে। কেইচাপমান মাৰোঁতে এটা সৰুকৈ কমন কাৰ্প পালে। এয়া তাক অকণমান পানীত থৈ দিছোঁ। এয়া মুখখন কেনেকৈ মেলি আছে একদম। এয়া সৰুকৈ এটা পাইছে আৰু মাৰিব গৈছে দেউতাই। মানে দেউতাই নামিছে এইবাৰ, কাৰণ সেইটো মানে সেইখিনিত মাৰিলে অকণমান বজি যায়। বাঁহৰ গছবোৰ পুতি খোৱা আছে, সেইকাৰণে অকণমান মই ওচৰত আহিছোঁ। আৰু এয়া দেউতাই আমাৰ পূৰা পানীত সোমাই গৈছে। আৰু এটা আহিলে, এয়া গ্ৰাছ কাৰ্প, বহুত জঁপিয়াই আছে। মই মানে ধৰি এয়া হাতখন একদম লেতেৰাই হৈ গ'ল। এইপিনে মাছমৰীয়া আৰু মই এইপিনে মাছৰখীয়া। দিয়া জাল মাৰা। আজি ফুলকবি মাছ হ'বই হ'ব। কি মাছ পাইছে কৈ দিওঁ বাৰু, দেখুৱাই দিওঁ আৰু এবাৰ। এটা গ্ৰাছ কাৰ্প আৰু এটা কমন কাৰ্প। বহুত দিনৰ মূৰত গ্ৰাছ কাৰ্প নাই বুলিয়ে ভাবিছিলোঁ। যোৱাবাৰ পানী আহোঁতে ওলাই যোৱা বুলি ভাবিছিলোঁ। ইয়াতকৈও বহুত ডাঙৰ ডাঙৰ গ্ৰাছ কাৰ্প আছিলে পানীত, সকলো ওলাই গৈছে। গতিকে এতিয়া আৰু ভাতৰ যোগাৰ কৰিব যাওঁ লাহেকৈ। বনাবৰ সময় হৈ গ'ল আৰু বাহিৰত দেউতাই মাছটো কাটি আছে। মই ভিতৰতে আহিলোঁ আৰু এতিয়া ৰেডি কৰি লওঁ পটককৈ। আৰু কি বনাম দেখুৱাই দিওঁ। এয়া ফুলকবি মাছ বনাম, আলু আৰু ফুলকবি। এয়া ঘৰৰে আৰু কি একদম ফ্ৰেছ দেউতাই ছিঙি আনিছিলে। আৰু এইটো ঘৰৰ ওলকবি, ৰাতিপুৱাই ছিঙি আনিছিলে দেউতাই। এইটো ফ্ৰাই কৰিম, ওলকবি আৰু ফুলকবি আলু মাছৰ আঞ্জা। গতিকে মই এতিয়া কাটি মেলি সোনকালে ৰেডি কৰি লৈ লওঁ। কাটি মেলি মানে ধুই পখালি সকলো ৰেডি কৰি লৈ লৈছোঁ। আৰু মানে আধা আধি বহাই দিছোঁ। মিষ্টাৰে মাছখিনি ভাজি থৈ গ'ল আৰু মাছখিনি ভজা হোৱাৰ পিছত মই মানে আইটেমটো বহাই দিছোঁ। আৰু কি বনাইছোঁ মানে দেখুৱাই দিওঁ, কাৰণ যিখিনি বনাম বুলি কৈছিলোঁ গোটেইখিনি চেঞ্জেই হৈ গৈছে। 3টা আইটেম আছিলে, তো 3টা আইটেম গোটেইখিনিয়ে চেঞ্জ হৈ গৈছিলে। ওলকবি মানে ফ্ৰাই কৰাৰ কথা আছিলে, কিন্তু এতিয়া মাছ ওলকবিৰে হ'ব। ফুলকবি মানে নাখাওঁ বুলি ক'লে, সেইকাৰণে ওলকবি আৰু আলু মই মাছেৰে বনাই দিম অকণমান এনেই আৰু থুপথুপীয়াকৈ। তাৰপিছত ওলকবি ফ্ৰাই ঠাইত এয়া বেঙেনা ফ্ৰাই হ'ল। ঘৰৰে আৰু ছিঙি আনিলে দেউতাই, তাতে ফ্ৰাই কৰি দিলোঁ। এইপিনে বনাম সৰু মাছৰ আদাৰ জাল। এইপিনে মই আদা আৰু জলকীয়া পিঁয়াজ একদম চিম্পুল আৰু এনেকৈ বনাম। আদা অকণমান মানে পিচি থৈ দিছোঁ। আৰু এইখিনি কমন কাৰ্প মাছটো মানে মিষ্টাৰে ভাজি থৈ গৈছিলে, এইখিনিৰে মানে ওলকবি আলুৰে বনাই দিম। বনাই মেলি খাই মেলি এতিয়া অকণমান শুই উঠিলোঁ। আৰু শুই মেলি উঠি এতিয়া আহিছোঁ ফাৰ্মৰ পিনে। মানে টোপনি অহা নাই, এনেই আৰু অকণমান ভাগৰ লাগিছিল, এনেই আৰু চিধা হৈছোঁ। এইপিনে আমাৰ ৰজা এতিয়া মানে এয়া ফাৰ্মৰ কাষত ৰখি আছে, কেতিয়া পানী দিওঁ। তো মানে পানী দিব আহিলেও অকণমান ভাবিব লগা হয়। মানে যেতিয়া মাজত 15-20 দিন মানে ৰেষ্ট লোৱা যায়, এলাহ টাইপ এটা আহি যায় ন। তো সেইকাৰণে আৰু আজি 3 দিন হ'লহে, সেইকাৰণে। তো এতিয়া পানী চানী নিয়ক, পানী দিয়াত অকণমান হেল্প কৰি দিওঁ। আৰু মই এতিয়া অকণমান চোতালত এনেই ঘূৰি পাতি আছোঁ। মিষ্টাৰে যাবলৈ ওলাইছে এঠাইত, ক'ত যাব কৈ আছোঁ বাৰু, তেওঁ গৈ লওক। তেওঁ যাব ৰঙিয়াত, মানে বনগাঁও হস্পিটেলত যাবলৈ দিছোঁ। আৰু এইকাৰণে যাব মানে দিনত ভাত খাই থাকোঁতে মানে মেকুৰীৰ নখৰ আঁচোৰ লাগিছে, সেইকাৰণে মানে ভয় লাগে ন। আজিকালি এইটো মানে বীজাণু বৰকৈ বিয়পি পৰা হৈছে। অকণমান এনেই মাখি চালটো গৈছে, তথাপিও তাৰমানে ল'বলৈ দিছোঁ। সেইকাৰণে এতিয়া আৰু বেজীটো লৈ আহক। সন্ধিয়া হ'ল, চাহ তাহ খোৱা সময়, চাহ খালোঁ বাৰু অকণমান। এতিয়া এয়া এইপিনে বনাই আছে পিঠা। কি পিঠা ধৰিব পাৰিছেনে? এয়া লাও পাল্লা। বনোৱাৰ চিষ্টেমটো একদমেই বেলেগ। আজি ঘৰৰে পানীলাও কাটিছিলোঁ। পূৰা গুৰ মিঠৈ আৰু ইয়াতে ভাজি পিঠাকেইটা দি আছে। ইয়াতে থকাখিনি এতিয়া মানে গুৰ মিঠাইৰ লগত উতলাব লাগিব। এতিয়া মানে বনাই দি থৈ দিছে, এনেকৈ ভাজি দি থৈ দিছে ইয়াতে। মানে গোটেইখিনি একেলগে হোৱাৰ পিছত এইপিনে উতলাব লাগিব। উতলাৰ পিছত গুৰ মিঠাইটো অকণমান টাইট খাব ন, হৈ যাব পিঠা তেতিয়া। তো এইখিনি আছিল আজিৰ দিনটোখিনি আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ। কাইলৈ আকৌ লগ পাম নতুন এটা ভ্লগ লৈ। গতিকে আজিলৈ বাই বাই, গুড ইভিনিং।